কবিতাৰ শিৰোনাম চেকুৰি ধৰে ভাৱনাবোৰে। চেকুৰি ধৰে ভাৱনাবোৰে, বুকুৰ একোণত সাজি লয় তাৰ সজাতি। দুটিমনৰ অনুমতিত থিতাপি লয় আবেগেৰে। উজাই যোৱা বেলিটিয়ে কৈ যায় বহু কথা, শিকাই যায় মৰম ভাল পোৱা। লহিওৱাৰ বেলিটিৰ খোজত খোজ মিলাই ময়ো আগুৱাওঁ, মৰম ভাল পোৱা এসোপামান লৈ তোমাৰ ভাৱনাত ডুব যাওঁ। হেৰুৱাৰ ভয়ত উঠতে লাগি ৰয়, সকলো লিখি যাওঁ উকা কাগজত। ক'ব নোৱাৰা দুখত হেঁচুকি ধৰে মনটো, ভাবি লওঁ আখৰখিনি আবেগভৰ। বগা কাগজখিলা তুমি, কলমটো মই, আৰু চিয়াহী দাগবোৰ, উঠলি উঠা আমাৰ মৰমবোৰ, আৰু ডায়েৰীখন আমাৰ জুকমীয়া সম্পৰ্কটো। তুমি খোৱা বা নোখোৱা মোৰ, তাক লৈ খেদ নাই। মৰমবোৰ নিস্বাৰ্থ মোৰ, সেয়ে প্ৰাপ্তিৰ আশা নকৰোঁ। সেইবুলি মৰমো কম নকৰোঁ। তোমাক ভাল পাওঁ আৰু পাই যাম, লাগিলে তুমি আনৰ হোৱা তথাপিও। সদায় চোৱাৰ দৰে লুকাই লুকাই চাম তোমাক, আৰু ৰাতি সমস্ত অনুভৱ উজাৰি দিম ডায়েৰী পাতত। চেকুৰি চেকুৰি মৰমবোৰ কাষলৈ আহিব আৰু গুচি যাব। এইদৰেই ভাল পোৱাবোৰ থাকি যাব ডায়েৰী পাতত।